বৰ বিশেষ নকওঁ, কিন্তু মই এটা কথা ক'ব বিচাৰিছো, আমি ইতিমধ্যে বহুত আন্দোলন কৰিছো ইয়াত মাটিৰ কাৰণে। আদানী আম্বানীক যে মাটি দিবলৈ বিচাৰিছে, হয় নাই? এতিয়া আমি এটা কথা কৈছো যে আমি কাৰ্বি মানুহে কি বিচাৰিছো, আমি ট্ৰাইবেল মানুহে কি বিচাৰিছো, ইয়াত 244A বিচাৰিছো, আমি 6 শিডিউল ষ্ট্ৰং হোৱাটো বিচাৰিছো, আমি ইয়াতে স্কুল বিচাৰিছো, আমি ইয়াতে হস্পিটেল বিচাৰিছো। কিন্তু তুলিৰাম ৰঙাকে কি বিচাৰিছে? তেখেতৰ 200 কোটি টকীয়া ঘৰ বিচাৰিছে। গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমি কিন্তু যুদ্ধ কৰিব লাগিব। যদি আজি কাৰ্বি মানুহ হওক, তেওঁলোকে কি কৰে যে নিৰ্বাচনৰ সময়ত কেৱল তেওঁলোকে ভাবে যে বিজেপি RSS ভাবে যে নিৰ্বাচনৰ সময়ত কাৰ্বি মানুহক 1 বটল মদ আৰু অলপ গাহৰি মাংস দিলেই তেওঁলোকে চলি যাব বুলি ভাবে। কিন্তু আজি এই যে সমাৱেশত আহি মানুহে দেখাই দিলে যে ৰ'দ বৰষুণ নেওচি 1 টকাও চব পকেটৰ পৰা পইচা খৰচ কৰি কেৱল অধিকাৰৰ দাবীত যে ইয়াত মানুহ আহিছে, এইটোৱে কিন্তু তুলিৰাম ৰঙাক আজি ভয় খুৱাই দিব। আৰু এই স্পীড আমি গাঁৱে ভূঞে সকলো জায়গাত আমি লৈ যাব লাগিব যে আমি আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত কিন্তু আমি ক্ষান্ত হৈ নাথাকো। আৰু তুলিৰাম ৰঙাক এটা কথা বুজাই দিব লাগিব যে তোমাক 200 কোটি টকীয়া ঘৰ বনাবৰ কাৰণে আমি ইয়াত CM পতা নাই, আমি কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে তোমাক CM পাতিছো। এইখিনিয়ে মই কলো। আদানী আম্বানীয়ে গোটেই কাৰ্বি আংলং ডিমা হাছাও অহা 10 বছৰত শেষ কৰি দিব যদি আমি মাত নামাতো। আজি সমগ্ৰ অসমত তেওঁলোকে মাটিৰ কাৰণে মাটি ৰাভা অঞ্চলৰ পৰা, বড়োৰ পৰা, কাৰ্বিৰ পৰা, ডিমাছাৰ পৰা সকলোৰ পৰা মাটি কাঢ়িবলৈ চেষ্টা কৰিছে। কিন্তু আজি ইয়াত APHLC যি ষ্ট্ৰং ফাইট কৰিছে তাৰ সন্মুখত কিন্তু